ভিডিঅ'টোত আমি এৰিয়াত আহিব লগা কুৱেশ্যন কেইটামান সমাধান কৰিম, গতিকে ভালদৰে চোৱা। ইয়াত প্ৰথম কুৱেশ্যনটো দিছে 0.25 কিমান শতাংশ। এতিয়া চোৱা 0.25 মানে হৈছে এইটোক আমি কি লিখিব পাৰো, দশমিক যদি এটা ঘৰত থাকে আমি দশমিক ইয়াত দুটা ঘৰত আছে, গতিকে তলত 100 লিখিব লাগিব। দুটা ঘৰ থাকিলে একৰ পিছত দুটা শূন্য লগাম আৰু ওপৰত সেই সংখ্যাটো লিখিম। এই দশমিকটো উঠি গ'ল। এতিয়া এইটো হ'ল, এইটোৰ পৰা যদি আমাক পাৰ্চেন্টেজ উলিয়াব দিয়ে তেতিয়াহ'লে 100 এটা ইনটু কৰিব লাগে। এতিয়া চোৱা 100 আৰু 100 কটা যাব, কিমান থাকিব 25। মানে এইটো কিমান শতাংশ হ'ব, এইটো কুৱেশ্যনৰ এনসাৰ হ'ব 25%। এতিয়া এই কুৱেশ্যনটো দিছে, দ্বিতীয় কুৱেশ্যনটো দিছে 1000 সংখ্যাটোৰ একক স্থান কিমান। এতিয়া ইয়াত এককৰ স্থান কিমান হৈছে, এককৰ ঘৰত কি সংখ্যা আছে সেইটো সুধিছে। ইয়াত দিছে 1000। 1000ৰ এককৰ ঘৰ হ'ব এইটো, এইটোক আমি এককৰ ঘৰ বুলি কওঁ। এইটো দশকৰ, এইটো শতকৰ ঘৰ, এনেকৈ এইটো হাজাৰৰ ঘৰ, এনেকুৱাকৈ যায়। গতিকে ইয়াত এককৰ ঘৰৰ সংখ্যাটো কিমান হ'ব, 0। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা। ইয়াত দিয়া আছে যদি 4জন কৰ্মচাৰী 10 দিনত কাম শেষ কৰিব পাৰে, 10 দিনত এটা কাম, 10 দিনত এটা কাম শেষ কৰে, তেন্তে 8জন কৰ্মচাৰী সেই কাম কিমান দিনত শেষ কৰিব। এতিয়া ইয়াত কৈছে 4জন কৰ্মচাৰীয়ে 10 দিনত এটা কাম শেষ কৰে, গতিকে 8জন কৰ্মচাৰী কিমান দিনত শেষ কৰিব সেইটো সুধিছে। চোৱা ইয়াত কি হৈছে, 4জনে 10 দিনত কাম এটা শেষ কৰিছিলে। এতিয়া মানুহৰ সংখ্যা কি হৈছে, বাঢ়িছে। কিমান বাঢ়িছে, দুগুণ বাঢ়িছে। 4 দুগুণ 8 হয়। এতিয়া এই যে আছে দিন, কিমান দিন লাগিব, এইটো ইয়াত দুগুণ বাঢ়িলে ইয়াত কি হ'ব, হৰণ কৰিব লাগিব। ইয়াত আমি পূৰণ কৰিছো, 8 পাইছো, তেনেকৈ কি কৰিম, 10ক 2ৰে হৰণ কৰি দিম। 10ক আমি 2ৰে হৰণ, কিমান পাম, 10ক 2ৰে হৰণ কৰিলে 5। গতিকে কামটো কিমান দিনত কৰিব পাৰিব, তেন্তে 8জন কৰ্মচাৰী সেই কামটো কৰিব পাৰিব 5 দিনত। মানে ইয়াত কি হয়, মানুহৰ সংখ্যা ইয়াত বাঢ়িছে, 4জন আছিলে 8জন হৈছে, ইয়াত দুগুণ বাঢ়িছে। কাম কৰিছিল 10 দিনত, গতিকে এতিয়া কাম যিহেতু আগতে 4জন মানে 10 দিনত কৰিছিল, এতিয়া 8জন মানে কি কৰিব, কমত কৰিব। কিমান কমত কৰিব, ইয়াত 2 বাঢ়িছে, ইয়াত 2টোৰে হৰণ কৰিব লাগিব। হৰণ কৰিলে 10 2 হৰণ কৰিলে 5 পাব। গতিকে 8জন মানুহে কামটো কৰিব পাৰিব 5 দিনত। এতিয়া নেক্সট কুৱেশ্যন দিছে 200 কিলোমিটাৰ দূৰত্ব 8 ঘণ্টাত অতিক্ৰম কৰা হয়, তেন্তে গতি কিমান। ইয়াত গতি সুধিছে। ইয়াক গতি বুলি নকয়, স্পীড বা ভেলোচিটি। এই দুটাৰ অসমীয়া নাম হ'ব দ্ৰুতি বা বেগ। ইয়াত এনেকৈ লিখিব পাৰে, যদি 200 কিলোমিটাৰ দূৰত্ব 4 ঘণ্টাত অতিক্ৰম কৰে, তেন্তে বেগ কিমান হ'ব বা দ্ৰুতি কিমান হ'ব, এইটো সুধিব পাৰে। আমাৰ বেগ বা দ্ৰুতি বা বেগ বা গতি, ইয়াত গতি দিছে যেটো গতি লিখিছো। গতি আমাৰ কি হ'ব, সদায় যিমান দূৰত্ব অতিক্ৰম কৰে, ইয়াত 200 কিলোমিটাৰ অতিক্ৰম কৰিছে, সেইটো ওপৰত লিখিম, আৰু যিমান সময় লয় সেইটো তলত লিখিম। ইয়াত সময় লৈছে 4 ঘণ্টা, গতিকে 4ৰে যদি এইটো হৰণ কৰো, 20ক 4ৰে 5 বাজায়, 5 20 গুণ 4, আৰু শূন্যটো কাষত আহিলে, গতিকে কিমান হ'ব, 50 কিলোমিটাৰ পাৰ আৱাৰ। গাড়ীখনৰ স্পীড হ'ব 50 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে 25% ৰেহাই লাভ কৰাৰ পাছত এটা বস্তুৰ দাম 75 টকা হয়। ইয়াত কি কৈছে, 25% ৰেহাই লাভ কৰাৰ পাছত বস্তু এটাৰ দাম, ইয়াত এক বস্তু নহয়, বস্তু এটাৰ দাম 75 টকা হয়, তেন্তে মূল দাম কিমান আছিল। 25% কি দিছে, ৰেহাই দিছে, দিয়াৰ পিছত বস্তুটোৰ দাম 75 টকা হৈছে। গতিকে বস্তুটোৰ আগতে কিমান দাম আছিল, 20% ৰেহাই নিদিওঁতে। চোৱা, বস্তুটোৰ দাম ধৰি লৈছো 100 টকা আছিল আগতে, এতিয়া ৰেহাই দিছে কিমান, 25%, তেতিয়াহ'লে বাকী কিমান থাকিল, 75%। এতিয়া চোৱা, ৰেহাই দিয়াৰ পিছত বস্তুটোৰ দাম হৈছে 75 টকা, মানে কি হ'ল, 75%ৰ ভেলু হ'ল 75 টকা। গতিকে 1%ৰ ভেলু কিমান পাম, এই 75টোক এই 75%ৰে হৰণ কৰিলে কিমান পাম, 1 পাম। যিহেতু 1%ৰ ভেলু 1 হ'ল, তেতিয়াহ'লে 100%ৰ ভেলু কিমান হ'ব, 100%ৰ ভেলু আমি 1 into 100 পাম, মানে 100। ইয়াৰ এনসাৰ হ'ব 100 টকা। এখন সামান্য গছৰ দাম, বা তোমালোকে এই কুৱেশ্যনটো আৰু বেলেগ পদ্ধতিৰে কৰিব পাৰিবা। বেলেগ পদ্ধতিটো কি হ'ব চোৱা, ধৰি লোৱা আগতে বস্তুটোৰ দাম x আছিলে, x ৰ পৰা আমাৰ কিমান পাৰ্চেন্ট ৰেহাই দিছে, 25/100x
এইটো দীঘল হৈ যাব, এইটো পজিশ্যনত কৰিব নালাগে, তোমালোকে এইটোৱে কৰিবা। এইটোত কি কৰিব লাগে, এনেকুৱা কুৱেশ্যন, ইয়াত দাম কমাই দিছে, গতিকে এইটো আমি 100 ধৰি লৈছো, ধৰি লৈ 25% কমাই দিছে, সেইখিনি বাদ দি দিছো, আৰু কিমান বাকী আছে, 75% বাকী আছে, আৰু 75%ৰ ভেলু কিমান দিয়া আছে, 75 টকা। সেইকাৰণে এইটোৰে এইটো হৰণ কৰি দিছো, দিওঁতে পাইছো 1, আৰু এই 1 টো 100 লগত ইনটু কৰিলে 100 পাইছো, গতিকে 100 টকা। এতিয়া নেক্সট কুৱেশ্যন চোৱা, এডাল, এইখন এখন নহ'ব দিয়া, এইটো ট্ৰান্সলেট কৰোঁতে কৰিছে, এডাল সামান্য গছৰ দাম যদি 400 টকা হয়, যদি 20% ৰেহাই দিয়া হয়, তেন্তে নতুন দাম কিমান হ'ব? চোৱা, আগতে গছ এডালৰ দাম 400 টকা আছিল, ইয়াৰ পৰা 20% ৰেহাই দিছে, ইয়াৰ পিছত গছডালৰ দাম কিমান হ'ব? এতিয়া যদি চোৱা 20% ৰেহাই দিছে, 400 টকাৰ 20% ৰেহাই, 20% মানে হৈছে এইটো, এইটোৰে এইটো শূন্য কাটিছো, এইটোৰে এইটো শূন্য কাটিছো, মানে কিমান টকা ৰেহাই দিছে? 40 টকা ৰেহাই দিছে। 400 টকাৰ যদি 40 টকা ৰেহাই দিয়ে, তেতিয়া কিমান থাকিব? 360 টকা। মানে কিমান হ'ব গছডালৰ দাম? ইয়াত এনসাৰ ভুল আছে নেকি? ইয়াতে মোৰ এইটো ভুল হৈছে, 40 নহয়, 40ৰ লগত এই 2টো ইনটু হ'ব, হ'লে কিমান হ'ব? 80। 80 হ'লে 400 টকাৰ পৰা যদি 80 টকা বিয়োগ কৰি দিওঁ, তেতিয়া কিমান পাম? 320 টকা। গছডালৰ দাম কিমান হ'ব? 320 টকা। এতিয়া চোৱা, ইয়াত দিছে এটা চতুৰ্ভুজৰ ক্ষেত্ৰফল 30 বৰ্গ মিটাৰ, যদি তাৰ দৈৰ্ঘ্য 6 মিটাৰ হয়, তেন্তে প্ৰস্থ কিমান? চতুৰ্ভুজ এনেকুৱা এটা হ'ব পাৰে, এইটো এটা চতুৰ্ভুজ, কাৰণ ইয়াত 4টা বাহু আছে, 4টা বাহু আছে। ইয়াৰ ক্ষেত্ৰফল মানে এইটো, এই এৰিয়াটো কিমান দিয়া আছে? এৰিয়াটো দিছে 30 বৰ্গ মিটাৰ বা 30 স্কুৱেৰ মিটাৰ, আৰু ইয়াৰ দৈৰ্ঘ্যটো দিয়া আছে, এই দীঘল বাহুটোক আমি দৈৰ্ঘ্য বুলি কওঁ, কিমান আছে? 6 মিটাৰ, আৰু এইটো হ'ব প্ৰস্থ দিছে, কি প্ৰস্থ আমাক উলিয়াব দিছে। আমি এটা বস্তু জানো, যদি আমাক এৰিয়া উলিয়াব দিয়ে, চতুৰ্ভুজ এটাৰ এৰিয়া উলিয়াব দিলে সদায় আমি কি পূৰণ কৰিব লাগে? দৈৰ্ঘ্য পূৰণ প্ৰস্থ। দৈৰ্ঘ্য পূৰণ প্ৰস্থ কৰিলে আমি কালি পাওঁ, বা ক্ষেত্ৰফল, ইয়াত ক্ষেত্ৰফল 30 দিয়া আছে, দৈৰ্ঘ্য কিমান দিয়া আছিলে? দৈৰ্ঘ্য দিয়া আছিলে 6, আমাক প্ৰস্থ উলিয়াব দিছে, সমান 30। এতিয়া এই সংখ্যাটো প্ৰস্থৰ লগত যিটো সংখ্যা, এইপিনৰ সংখ্যাটো, মানে ইয়াত প্ৰস্থৰ লগত 6 ইনটু হৈ আছে, গতিকে 6 টো কি হ'ব? এইপিনে যায় 6, এইটোৰ লগত হৰণ হৈ যাব, ইয়াৰ পৰা এইপিনে হৰণ হলে কিমান পাম? 5, মানে প্ৰস্থ কিমান পালো? 5। ইয়াত তোমালোকে এইটো এনেকৈ চাব পাৰা, ইয়াত দৈৰ্ঘ্য যদি আমি L ধৰিলো, তাৰপিছত প্ৰস্থ যদি আমি B ধৰো, তেতিয়া L ইনটু B ইকুৱেল 30 হ'ব, আৰু ইয়াত আমি যদি B উলিয়াব লাগে, তেতিয়া কি কৰিম? 30 L এৰে হৰণ কৰিম, আৰু ইয়াত L ৰ ভেলু কিমান দিয়া আছে? 6 আছে, 6 ৰে এইটো হৰণ কৰিলে 5 পাম, মানে ইয়াৰ আমাৰ এনসাৰ কিমান হ'ব? 5 মিটাৰ। ইয়াত দিয়া আছে এটা চতুৰ্ভুজৰ দৈৰ্ঘ্য 5 মিটাৰ আৰু প্ৰস্থ 8 মিটাৰ, তাৰ ক্ষেত্ৰফল কিমান? আমি সদায় কি কৰিব লাগে, যদি ক্ষেত্ৰফল উলিয়াব দিয়ে, দৈৰ্ঘ্য আৰু প্ৰস্থৰ পূৰণ, গতিকে দৈৰ্ঘ্য দিয়া আছে 5 আৰু প্ৰস্থ দিয়া আছে 4, এই দুটা পূৰণ কৰিলে কিমান পাম? 20, গতিকে এনসাৰ হ'ব 20 বৰ্গ মিটাৰ। এতিয়া এইকেইটাৰ আমাক HCF উলিয়াব লাগে, HCF উলিয়াব দিলে আমি কি কৰিম? ইয়াত প্ৰথমতে দিছে 4, 8 আৰু 12, গতিকে 4, 8 আৰু 12, এইকেইটাৰ HCF উলিয়াব লাগিলে আমি এইকেইটাক একেই সংখ্যাৰে, তিনিওটাকে যি সংখ্যাৰে হৰণ যাব, সেইটো একেই হ'ব লাগিব। মানে চোৱা, এতিয়া 4ৰে যদি এই সংখ্যা তিনিটা হৰণ দিয়া, তেতিয়াহ'লে 4ৰে 4 হৰণ কৰিলে 1 পাম, 8ক 2 পাম, আৰু 12ক 6 পাম। এতিয়া চোৱা, বাকী বেলেগ একেই সেম সংখ্যাৰে তিনিওটা হৰণ কৰিব নোৱাৰে, গতিকে আমাৰ HCF কিমান হ'ব? 4। ইয়াৰ এনসাৰটো হ'ব এইটো। ঠিক এনেকৈ এইটো দিয়া আছে 10, 15 আৰু 25, এইকেইটাৰ LCM উলিয়াব লাগে। LCM উলিয়াব দিলে ইয়াৰ যিকোনো দুটা হৰণ গলেও হৈ যায়, কিন্তু ইয়াক তিনিওটাকে হৰণ যাব, কিহেৰে যাব? 5ৰে 10ক দুবাৰ, 15ক 3বাৰ, আৰু 25ক 5বাৰ। এতিয়া চোৱা, এই তিনিওটা সংখ্যাক একে সংখ্যাৰে হৰণ নাযায়, গতিকে এইকেইটা হৰণ যদি নাযায়, তেতিয়াহ'লে LCM কিমান হ'ব? এই গোটেইকেইটাৰ ইনটু 5 ইনটু 2 ইনটু 3 ইনটু 5, কিমান পাম? 5 2 10, 10 3 গুণ 30, 30 5 গুণ কিমান হ'ব? 15 বা 150। ইয়াৰ এনসাৰ হ'ব 150, ইয়াত এনসাৰটো ভুল আছে, গতিকে আমি এইটো 150 কৰি লম, আমাৰ এনসাৰ হ'ব 150। এতিয়া চোৱা, HCF উলিয়াওতে কেৱল যোনটো সংখ্যাৰে হৰণ গৈছিলে সেইটো সংখ্যা লিখিছো, কিন্তু ইয়াত LCM উলিয়াওতে কি কৰিছো? তলত থকা গোটেইকেইটা সংখ্যাৰে ইনটু কৰিছো, এইটো মনত ৰাখিবা। এতিয়া নেক্সট কুৱেশ্যন, এইটো HCF উলিয়াব লাগে, এইটোৰ HCF তোমালোকে নিজে উলিয়াবা।
25 30 বা 55 ৰ HCF কিমান হ'ব ঠিক আছে এইটো মই কৰি দিছো এইটো দিয়া আছে 25 30 আৰু 55 এইকেইটাৰ HCF উলিয়াব লাগে সো গোটেইকেইটা সংখ্যাকে 5 এৰে হৰণ যাব 5 এৰে 25ক 5 বাৰ যায় 5 এৰে এইটোক 6 বাৰ যায় আৰু 5 এৰে এইটোক 11 বাৰ 11 বাৰ 55 এতিয়া সো গোটেইকেইটা সংখ্যা আৰু বেলেগ একেই সংখ্যাৰে নাযায় একেই সংখ্যাৰে মানে একেই সংখ্যাৰে হৰণ যাবলৈ হলে এনেকুৱা হ'ব লাগিব 5ক যিটো সংখ্যাৰে হৰণ যাব 6কো সেইটোৰে হৰণ যাব লাগিব আৰু 11কো সেইটো সংখ্যাৰে হৰণ যাব লাগিব কিন্তু তিনিওটাক একে সংখ্যাৰে হৰণ নাযায় কেৱল একেৰে যাব একেৰে গোটেইকেইটা সংখ্যা হৰণ কৰিব পাৰি এতিয়া HCF কিমান হ'ব চোৱা ইয়াত যি কেইটা সংখ্যা থাকিব হৰণ কৰিব সংখ্যাকেইটা আমি ইনটু কৰিব লাগিব 5 ইনটু 1 কিমান পাম 5 ইয়াত সেই কাৰণে 1 টো আমি নিলিখোৱে কাৰণ 1 টো লিখা নিলিখা একে এই কাৰণে ইয়াৰ HCF কিমান হ'ব 5 এতিয়া এইকেইটা সংখ্যা কি ধৰণৰ সংখ্যা ইয়াত দিছে মৌলিক সংখ্যা পূৰ্ণ সংখ্যা চতুৰ্ভুজ সংখ্যা মৌলিক সংখ্যা নহয় ইয়াত মৌলিক সংখ্যা হৈছে কোনকেইটা সংখ্যা যিকেইটা সংখ্যা নিজ সংখ্যাটোৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ কৰিব নোৱাৰি বা তাৰ বেলেগ উৎপাদক নাই এতিয়া 2 ৰ বেলেগ উৎপাদক নাই 1 আৰু 2 এই দুটাৰ বাহিৰে বেলেগ উৎপাদক নাই 3 ও আমি কি পাও 1 পূৰণ 3 5 ৰো আমি কি পাও 1 পূৰণ 5 7 ৰো 1 পূৰণ 5 গতিকে এইকেইটা কি সংখ্যা হ'ব মৌলিক সংখ্যা সো এটা 12 সংখ্যাটো মৌলিক সংখ্যা নহয় কিয় নহয় ইয়াক চাবা 1 * 12 লিখিব পাৰো 3 * 4 লিখিব পাৰো 2 * 6 লিখিব পাৰো মানে চোৱা 1 আৰু 12 ৰ বাদে আৰু আমি 3 4 2 6 এইকেইটা উৎপাদক পাইছো গতিকে এইটো আমাৰ মৌলিক সংখ্যা নহয় মানে মৌলিক সংখ্যাত উৎপাদক কি থাকিব পাৰে 1 আৰু সেই নিজ সংখ্যাটো হ'ব পাৰে তাত বাহিৰে বেলেগ উৎপাদক থাকিব নোৱাৰে যেনে আমাৰ 3 ৰ ক্ষেত্ৰত উৎপাদক কি আছিল 1 আৰু 3 এই দুটাৰ বাহিৰে বেলেগ উৎপাদক নাই এই কাৰণে মৌলিক সংখ্যা গতিকে এই তিনিটা কি সংখ্যা হ'ব মৌলিক সংখ্যা ঠিক এতিয়া চোৱা 1 ৰ পৰা 10 পৰ্যন্ত সৰ্বাধিক মৌলিক সংখ্যা কিমান ফাৰ্স্ট প্ৰথমতে তুমি 1 ৰ পৰা 10 লৈকে লিখা 1 2 3 4 5 3 4 5 6 7 8 9 10 ইয়াত তোমালোকে চোৱা আমাৰ 1 টো মৌলিক নহয় যৌগিক নহয় গতিকে এইটো সংখ্যা আমাৰ মৌলিক যৌগিক একোই নহয় 2 হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা 3 এটা মৌলিক সংখ্যা হয় 4 টো মৌলিক সংখ্যা নহয় কাৰণ 4 ক 1 ৰ বাদেও 2 ৰে হৰণ যায় গতিকে এইটো মৌলিক সংখ্যা নহয় 5 মৌলিক সংখ্যা হয় এটা 6 টো নহয় কাৰণ 6 ক 2 ৰে হৰণ কৰিব পাৰি 3 ৰে হৰণ কৰিব পাৰি কিন্তু আমি হৰণ কৰিব পাৰিব লাগিব কেৱল একেৰে গতিকে এইটো আমাৰ মৌলিক সংখ্যা নহয় 7 এটা মৌলিক সংখ্যা হয় কাৰণ 7 ক 1 ৰ বাদে বেলেগ সংখ্যাৰে হৰণ নাযায় 8 টো মৌলিক সংখ্যা নহয় কাৰণ ইয়াক 2 ৰে হৰণ যায় 4 ৰে হৰণ যায় বেলেগ বেলেগ সংখ্যাৰে হৰণ যায় গতিকে নহয় 9 টো মৌলিক সংখ্যা নহয় 10 মৌলিক সংখ্যা নহয় গতিকে আমি মৌলিক সংখ্যা কিমান পালো 2 3 5 আৰু 7 গতিকে কিমানটা মৌলিক সংখ্যা আছে 4টা ইয়াৰ আনসাৰ হ'ব 4 গতিকে এইকেইটা কোৱেশ্চন তোমালোকে ভালদৰে চাবা এইকেইটা আমাৰ এক্সামত অহাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন হয় থ্যাংক ইউ ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ